वेलकम टू माई भिडिঅ' তো আজি মই বজাৰত গৈছিলোঁ তো আমাৰ এটা ৰাজ পূজা হয় ন তো সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা আপোনালোকে যদি আহিব খোজে চাই লওক এবাৰ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ ইয়াৰ ৰাজ পূজাটো এইটো হ'ল গেটটো এইটো ৰাতিত ভালকৈ জ্বলিব গাইছ কি পিকচাৰ দিছে গম নাপাওঁ ভগৱানৰ কিবা পিকচাৰ দিছে পাই এই চাইডে এনেকুৱাকৈ লাইট তো ইয়াতে অলপ ওচৰতে বজাৰ আছে ৰাজ পূজাৰ লগত লগালগি হয় বহুতে জানে হপায় ৰাজ পূজাত যিসকলে আহিছিল মাকৰি ৰাজ পূজাত ইয়াতে লগতে বজাৰ আজি বজাৰ হয় তো প্ৰথমে চলা কাপোৰ লৈ ল'ম তাৰপিছত আপোনালোকক দেখাম গাইছ মানে এটা স্পৰ্টিং ল'ব লাগে তো গাইছ চাই লওক ৰাস্তা দোকান ইয়াৰ ৰাস্তা দোকান জিলাপি এইটো হ'ল গেটটো প্ৰথমে কাপোৰটো লৈ আহক পিছত আপোনালোকক দেখাই আছোঁ তো মই ভাবিলোঁ বজাৰত ভাল স্পৰ্টিং পাম বুলি গাইছ কিন্তু নাপালোঁ তো বজাৰত দুখাল স্পৰ্টিং কিন্তু মই পচন্দ নাখালোঁ ভাল নাই খালি এটা আছিল তো মই মাকৰিত গ'লোঁ আকৌ মাকৰিত আৰু চলা খুলি ট্ৰাই কৰি চালোঁ আৰু তাতে মই এটা ভাল স্পৰ্টিং পালোঁ গাইছ তো গাইছ বজাৰতকৈ আপুনি মাকৰিত যাওক মাকৰিত অলপ ভাল স্পৰ্টিং আছে আৰু কোৱালিটিবোৰো ভাল আপোনালোকে তাৰ পৰা ল'ব তো গাইছ কাপোৰ লোৱা হৈ গ'ল এতিয়া আমি ৰাজ পূজাত সোমাম আৰু আপোনালোকক দেখাম প্ৰথমৰ পৰা মূৰ্তিবোৰ তো গাইছ ইয়া হ'ল মাকৰিৰ দৃশ্য মাকৰিৰ ৰাজ পূজা প্ৰথমতে লিখা আছে সূতিৰ দেহ ত্যাগ আপোনালোকে চাই ল'ব গাইছ সূতিৰ দেহ ত্যাগ বুলি লিখা আছে তাৰপিছত এইটো হ'ল মথুৰা যাত্ৰা মানে এইটো বলৰাম আৰু কৃষ্ণই মথুৰা যাত্ৰা কৰি আছে আৰু এইটো হ'ল ডাটা কৰ্ণ দেখিছা গাইছ ডাটা কৰ্ণ আৰু এইটো হ'ল কৃষ্ণ জাম্বৱান তো গাইছ আপোনালোকে চাই ল'ব মই এতিয়া আপোনালোকক বৰ্ণ হ'বলৈ এটা ছং প্লে কৰি দিম তো গাইছ এইটো হ'ল পুতুনা আপোনালোকে নিশ্চয় জানে পুতুনাই এটা ছোৱালীৰ ৰূপ ধাৰণ কৰিছিল আৰু তাক গাখীৰ খুৱাবলৈ গৈছিল তাতে তাৰ মৃত্যু হৈছিল আৰু এইটো হ'ল আমাৰ বিষ্ণু আৰু লক্ষ্মী গাইছ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম আৰু এইটো হ'ল সমুদ্ৰ মন্থন আপোনালোকে জানে সমুদ্ৰ মন্থনত কি হৈছিল অমৃত হৈছিল আৰু ইফালে চাওক গাইছ আপোনালোকে তো এইটো হ'ল গাইছ আমাৰ পিহিৰ ল'ৰা আপোনাক এতিয়া হাই ক'ব তো এতিয়া আমি আপোনালোকক দৃশ্যটো দেখাই দিম গাইছ অলপমান ইয়াত চাই লওঁ তো মাকৰি ৰাজ পূজা এইটো হ'ল গেট সোমাই অহাটো আৰু এইটো হ'ল ষ্টেজ এই গাড়ী থকা এই ভিডিঅ'টো ষ্টেজ হয় ইয়াতে ডান্স কিবাখিনি হ'ব তো গাইছ ইয়াৰ দৃশ্য দেখিলে এতিয়ালৈকে পূজা হোৱা নাই কিন্তু আজিৰ পৰা আৰম্ভ হয় 26 তাৰিখ তো গাইছ আৰু আপোনালোকে আহিব নাহিব আজি নিশ্চয় কমেণ্টত কৰিব আৰু ইয়াৰ গাইছ পৰিস্থিতি আপোনালোকে দেখিলা মাকৰি তো গাইছ আপোনালোকে দেখিলা মাকৰি ৰাজ পূজাটো কেনেকুৱা অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো এইখিনিয়ে জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম বাই